নমস্কাৰ আপোনালোকে চাই আছে টেকন'ফোকন ইউটিউব চেনেল জনাবলৈ লৈছোঁ আজিৰ টেক নিউজ Xiaomi কোম্পানীয়ে সদায় নতুন প্ৰডাক্ট আনি থাকে মাৰ্কেটত নতুন ইনোভেটিভ প্ৰডাক্ট আনি থাকে আৰু এবাৰ এটা নতুন প্ৰডাক্টৰ ক্ৰাউড ফান্ডিং চলি আছে যেটো হ'ল আপোনাৰ স্ক্ৰুড্ৰাইভাৰ কিট হয় এবাৰ MI স্ক্ৰুড্ৰাইভাৰ কিটটা আনিব যাৰ নাম হ'ল MI প্ৰিচিজন স্ক্ৰুড্ৰাইভাৰ কিট আৰু এটোৰ আপোনাৰ প্ৰাইচ ৰাখিছে ₹999 Samsung আজি 5G সাপোৰ্ট কৰা Exynos 880 চিপছেট লঞ্চ কৰিলে এই চিপছেটটোৱে মিড ৰেঞ্জ স্মাৰ্টফোনছকে টাৰ্গেট কৰিব প্ৰথম ফোন যেটো এটো চিপছেট লাগিব হেতু হ'ল Vivo Y70s আৰু হেতু ফোন আজি চাইনাত অলৰেডি লঞ্চ হ'ল প্ৰচেছৰটোৰ হাইলাইটছখিনি হ'ল 8 nanometer fine feed প্ৰচেছৰ বনোৱা octa-core প্ৰচেছৰ য'ত ক্লক স্পীড 2.0 GHz আছে Cortex A77 ৰ দুটা কোৰ আৰু ক্লক স্পীড 1.8 GHz আছে Cortex A55 ৰ ছটা কোৰ এই প্ৰচেছৰটোত ARM Mali G76 MP5 MPU আছে যেটো ফুল HD+ ৰেজল্যুশন সাপোৰ্ট কৰে ডাৰ্ক মোডটো বহুতে চলাই ভাল পায় অলপ দিনৰ আগত WhatsAppতো ডাৰ্ক মোড আহিছিল আৰু বহুতখিনি এটা Android এপছত ডাৰ্ক মোড আহি আছে তো এটা Google Chromeও টেষ্ট কৰিবলৈ ষ্টাৰ্ট কৰি দিলে ডাৰ্ক থিম Android ফোনৰ বাবে Google সাৰ্চটো আমি সকলোৱে কৰো YouTubeতো সবে সাৰ্চ কৰো কিন্তু এতিয়া Google এটা নতুন ফিচাৰ আনিবলৈ গৈ আছে য'ত আপুনি YouTubeত যেটো সাৰ্চ কৰিব তেতিয়া YouTubeৰ লগে লগে Googleৰ সাৰ্চ ৰিজাল্টছো আপোনাৰ YouTubeতে শো কৰিব অতি শীঘ্ৰে এটো ফিচাৰ Google এনেবল কৰিব আৰু আপোনালোক সকলোৱে ইয়াৰ উপভোগ কৰিব পাৰিব Redmi Earbuds S লঞ্চ হ'ল আজি ভাৰতত প্ৰাইচটো হ'ল ₹1799 এই ইয়াৰবাডছটো IPX4 water resistance আহিব আৰু আপোনাৰ ইয়াৰ বেটাৰি বেকআপ 12 আৱাৰ্ছৰ কাৰণে থাকিব ইয়াৰবাডছটো 7.2 mm ড্ৰাইভাৰ থাকিব আৰু ইয়াত ENC থাকিব মানে এনভাইৰনমেন্টেল নয়েজ কেনসেলেশন আৰু আজিৰ শেষ নিউজটো Google আৰু এটা ফিচাৰছৰ কাৰণে কাম কৰি আছে যে Google Assistant-ৰ দ্বাৰা আপুনি ডাইৰেক্ট পেমেন্ট কৰিব পাৰিব আপুনি আপোনাৰ ভয়েস কমান্ড দিয়ে আপোনাৰ মোবাইলৰ পৰা আপুনি পেমেন্টখিনি এনেবল কৰিব পাৰিব আপুনি ক'বাত গৈছে শ্বপিং কৰিব গৈছে আপুনি Google Assistant-ৰ পৰা পে কৰিব পাৰিব তো এই আছিল আজিৰ টেক নিউজ আজি নতুনকৈ আৰম্ভ কৰিছো টেক নিউজ আমাৰ প্ৰথম টেক নিউজ আজি তো যদি ভাল লাগিলে আপুনি লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব যাতে আপুনি পিছৰ টেক নিউজখিনি চাই থাকিব পাৰে তো আগলৈ আকৌ লগ পোৱাৰ আশাৰে ধন্যবাদ